নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত অন্য এটা ৰেচিপি লৈ আহিলোঁ। আজিৰ ৰেচিপিটো হৈছে নিৰামিষ থালি। আজি নিৰামিষৰ দালি এখন বনাম। তাৰ কাৰণে মই উপকৰণকেইটা লৈছোঁ এইকেইটা: বুটৰ দালি কেইটামান লৈছোঁ, কেইটামান মচুৰ দালি, কচু দুটা, বিলাহী দুটা, এই দুটা দেখিছে ভোল সৰু সৰু, ভোল দুটা লৈছোঁ, পিঁয়াজ এটা, তেজপাত, শুকান জলকীয়া আৰু কেঁচা জলকীয়া, লগতে জিৰা অকণ। এতিয়া ব'লকচোন কেনেকৈনো অতি সহজতে এই দালিকণ বনাওঁ। কম সময়তে আপোনালোকে মোৰ ভিডিঅ'টোত শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমতে মই বস্তুকেইটা কাটি কুটি ধুই কৰি চাফা কৰি ল'ম। এইকেইটা দেখিছে বুটৰ দালিকেইটা, এইকেইটা মই এঘণ্টামানৰ আগতে তিয়াই থৈছিলোঁ। এতিয়া এইকেইটাও ভালদৰে ধুই কৰি ল'ম। এইকেইটা মচুৰ দালিকেইটা, গোটেই বস্তুখিনি মই ধুই কৰি কাটি কৰি লওঁ। বস্তুকেইটা মই কাটি লোৱা হৈ গ'ল। এই চব্জিখিনি মই এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ, কচুকেইটাও কাটি ল'লোঁ, ভোলকেইটা এনেকৈ সৰুকৈ কাটি লৈছোঁ। সকলোৱেতো ভোল দালিত ডাঙৰ ডাঙৰ টুকুৰা কৰি দি খায়। এদিন এনেকৈ সৰু সৰুকৈ কাটি পেলাই মই দেখুওৱা ধৰণে দি খাবচোন। এই গোটেই বস্তুকেইটা মই এই প্ৰেছাৰ কুকাৰটোতে দি ল'ম। বুটৰ দালিকেইটা দিলোঁ, এইকেইটা মচুৰ দালি অকণমান কমকৈ দিছোঁ। এইকণ পিঁয়াজকণ, ভোলখিনি, ভোল দুটা কাটি সৰু সৰুকৈ লোৱা হৈছে। কচুকণ, কচু মানে এইটো আমি নেপালী কচু বুলি কওঁ, আপোনালোকে কি কচু বুলি কয় কমেণ্টত জনাব বাৰু। বিলাহীকণো এইফালে দি দিলোঁ। কেঁচা জলকীয়াকেইটা ফালি লৈছোঁ, কেঁচা জলকীয়াকেইটাও দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। হালধিও দি দিম মই ইয়াতে, হালধিও দি দিছোঁ। এতিয়া ইয়াতে পানী দি পেলাই ঢাকনাখন মাৰি গেছত বহাই দিম। দি পেলাই বস্তুকেইটা দিয়া হৈ গ'ল। দি পেলাই অকণমান এনেকৈ মিলাই দিব লাগিব, লৰাই পেলাই। এনেকৈ মই লৰাই পেলাই মিলাই দিছোঁ। এই তেজপাত আৰু শুকান জলকীয়াকেইটা মই এতিয়া ব্যৱহাৰ নকৰোঁ, এইকেইটা মই তেলত ব্যৱহাৰ কৰিম। এতিয়া ঢাকনাকেইটা মাৰি দিছোঁ। মাৰি মই জুই জ্বলাই প্ৰেছাৰটো বহাই দিম। গেছটো লগাই দিলোঁ। এতিয়া গেছত মই প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ। এতিয়া এইটো মই এটাহে মাত্ৰ চিটি দিম। এটা চিটিতে দালিখিনি অফ কৰি দিব লাগিব, নহ'লে দুই তিনিটা যদি চিটি দিয়া হয় বেছি সিজি যাব। বেছি সিজি গ'লে আকৌ খাই বেয়া লাগে, গতিকে এটা চিটি দিম। গেছটো বন্ধ কৰি দিলোঁ। এতিয়া দালিখিনি মই প্ৰেছাৰটো সলকাই অকণমান চাবলৈ লৈছোঁ। দেখিছে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনিত তেল মাৰিম। তেলটো মই আজি কেৰাহীত দি নেমাৰোঁ, এইটো অকণমান এইখিনিলৈ নমাই থৈছোঁ। থৈ পেলাই গেছটো আকৌ মই লগাই দিছোঁ। এইটোতে আজি মই তেলটো দি পেলাই তেল মাৰিম। গৰম হৈ গ'ল, মই তেল দি দিছোঁ। তেলত মই পিঁয়াজ নিদিওঁ, পিঁয়াজ মই দালিতে দি দিছিলোঁ। দালি সিজাবলৈ লওঁতে পিঁয়াজখিনি দি দিছিলোঁ, সেইকাৰণে মই এতিয়া পিঁয়াজ নিদিওঁ তেলত। তেজপাত দুটা দি দিছোঁ, শুকান জলকীয়া দুটাও দি দিছোঁ, অকণমান গোটা জিৰা দি দিছোঁ।
ইয়াতে অকণমান মই জলকীয়া গুড়ি দি দিম। এই জলকীয়া গুড়িকণো দি দিছোঁ। দি পেলাই অকণমান লৰাই দিম। লৰাই এতিয়া ইয়াতে মই ঢালি দিম। দালিখিনিতে উঠিছে, ঢালি দিছোঁ। এতিয়া এইটো অকণমান গেছত উঠাই দিছোঁ। আজি দালিকণত মই এনেকৈয়ে তেলটো মাৰিছোঁ, এয়া দেখিছে। এতিয়া অকণমান লৰাই দিম। এনেকৈ অতি সহজতে অকণমান দালি বনাই খাই চাবচোন কেনেকুৱা লাগে। দালিকণ তেল মৰা হৈ গ'ল। তেল মৰাৰ পিছত এনেকৈ মই অকণমান সময় 5 মিনিটমান উতলিবলৈ দিম। দি অলপ হেতাখনে এনেকৈ লৰাই দিব লাগিব, তেতিয়া বস্তুকেইটা মিলি যায়, খাই ভাল লাগিব। 5 মিনিটৰ পিছত মই নমাই ৰাখি দিম। দেখিছে ধুনীয়াকৈ মিলি গৈছে। বন্ধু-বান্ধৱীসকল, দালিকণ বনোৱাটো দেখি কেনেকুৱা লাগিছে বাৰু? অতি সহজ লগা নাইনে? অতি সহজতে হয় এই দালিকণ, খায়ো ভাল লাগে। এইদৰে বনাই আপোনালোকেও খাই চাব বুলি আশা কৰিলোঁ। আৰু মোৰ দালিকণ হৈ গ'ল। মই গেছটো বন্ধ কৰি দিলোঁ, দি ৰাখি দিলোঁ। মই গেছটো বন্ধ কৰি দিলোঁ। বন্ধু-বান্ধৱীসকল, এয়াই আছিল আজি মই বনাই দেখুওৱা বুটৰ দালি আৰু মগু দালি ৰেচিপিটো। কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ।